একচুৱেলি শ্বিলঙত ঘূৰিবৰ কাৰণে কোনো ডেষ্টিনেশ্যন নালাগে, মানে কোনো আমাৰ লক্ষ্য বা কিবা এটা জেগা নালাগে। ইয়াৰ সকলোবোৰ জেগা ইমানেই ধুনীয়া, য'তে যাওক সেইটোৱে এটা ডেষ্টিনেশ্যন। আৰু এইবোৰ চাওক কিমান ধুনীয়া পৰিৱেশ। এতিয়া সময় হৈছে 6টা, মানে ৰাতিপুৱা 6টা বাজিছে, ইয়াৰ ঘড়ী 6টা বাজিছে। আৰু মই পূৰা ওলাই ৰেডি হৈছোঁ, মানে শ্বিলঙলৈ গৈ আছোঁ। আৰু জেগাটো কোনটো জেগাত যাম সেইটো ফিক্স হোৱা নাই, কিন্তু এটা যে ধুনীয়া ঠাইত যাম সেইটো চিয়'ৰ। চ' আপোনালোকে ভিডিঅ'টো চাব। আৰু হৈছে মোৰ গেট আপ, এইফালে বুট চব পিন্ধি লৈছোঁ। আৰু এয়া আমি আহি পালোহি বৰ্ণিহাটত মনটোৱে খাই আছে চাহ, আৰু মই কিবা এটা খাই লওঁ এইখনতে, একো নোখোৱাকৈ আহিলোঁ যিহেতু। আৰু এইফালে আহি চাইছোঁ ৱেডাৰটো পূৰা ফগ হৈ আছে, মানে পূৰা কুঁৱলী। সেয়া আমি আহি পাৰ হ'লোঁ বৰাপানী পাৰ হৈ অলপ ৰেষ্ট লৈছোঁ। মানে লগত আৰু এটা আহি আছিলে, সি পিছ পৰি গ'ল, সেইটো কাৰণে তাৰ কাৰণে ৰখি দিছোঁ আমি। আৰু এয়া হৈছে আমাৰ বাইক দুখন। আমি এতিয়া গৈ আছোঁ চেৰাপুঞ্জীৰ ফালে, আৰু তাত খাবৰ কাৰণে লৈ লৈছোঁ ইয়াত মানুহ এগৰাকী ভাত বেচি আছিলে, আৰু তৰাপাতো ধুনীয়াকৈ মাংস ভাত বান্ধি দিছে। আমি তাত গৈ একদম খামগৈ ধুনীয়াকৈ। আৰু এইফালে পূৰা এইবোৰ পাহাৰ চাহাৰ ধুনীয়া, এই ললিপপ খাই আছে। ইয়াত অলপ ৰেষ্ট লৈ পানী চানী খাই আমি আকৌ পুনৰ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু মই মোবাইলটো হেলমেটত ফিটিং কৰোঁতে মানে মোৰ যিহেতু GoPro নাই, এনেকৈ কামটো চলাই আছোঁ আৰু মোটামুটি। কেতিয়াবাহে ভিডিঅ' বনাওঁ যিহেতু, সেইটো কাৰণে GoPro এইবোৰ একো কিনা নাই। আৰু হেলমেটত মোবাইলটো ফিটিং কৰোঁতে মনটোহঁত ওলাই গ'ল আগত। আৰু মই এতিয়া লাহে গৈ আছোঁ, কাৰণ এইটো ওৱান ৱে হয়, ইয়াত বেছি স্পীডত চলাব নোৱাৰি, লাহে চলাব লাগে চাই চিতি অভাৰটেক কৰোঁতে। আৰু এয়া গৈ আছোঁ, ইয়াৰ পৰা গৈ ক'ত বা পাম, চেৰাপুঞ্জীলৈ একজেক্টলি কিমান দূৰ আছে একো নাজানো, মই গুগল মেপো চোৱা নাই। গৈ আছোঁ আৰু লাহে চাওঁ কি হয়। গুৱাহাটীত এইকেইদিন পূৰা গৰমত থাকি অৱস্থা বেয়া হৈ গৈছিল, ইয়াত আহি একদম মজা লাগিছে। শ্বিলঙৰ বৰ্তমান বতৰ একদম গৰমো নহয় আৰু বহুত ঠাণ্ডাও নহয়, পূৰা জোখৰ হৈ আছে, মানে একদম মজা ইয়াত থাকিবৰ কাৰণে এতিয়া। আৰু আমিতো ৰাতিপুৱা একদম সোনকালে লৈ আহিছিলোঁ 5টা মানত, এতিয়া সময় হ'ল 10:30 বাজি পাৰ হ'ল। আমি আহি থকা হ'লে কেতিয়াবাতে চেৰাপুঞ্জী বা এইবোৰ পাৰ হৈ গ'লোহেঁতেন, কিন্তু বহুত সময় ৰখিলোঁ বাটত, বৰ্ণিহাটত ৰখিলোঁ, বৰাপানীৰ ওচৰত ৰখিলোঁ, শ্বিলঙত ৰখিলোঁ। ৰখি আমি আহি আছোঁ, আৰু বেছি কিলোমিটাৰ ডিষ্টেঞ্চ কাভাৰ হোৱাই নাই এতিয়ালৈকে। আৰু শ্বিলঙত আহিলে এটা বস্তু দেখি পাওঁ, মানে শ্বিলংখন নামতহে শ্বিলং, ইয়াত কিন্তু বেছিকৈ অসমৰ গাড়ীৰে ভৰ্তি হৈ থাকে, চব AS01 AS চব অসমৰ আৰু গুৱাহাটীৰ গাড়ীয়ে মেক্সিমাম, মানে কাৰণ মই আহিলে দেওবাৰে আহোঁ, আৰু দেওবাৰে চব মানুহবোৰ আহে গুৱাহাটীৰ পৰা, পূৰা ভৰ্তি হৈ থাকে ইয়াত। আৰু এই চেৰাপুঞ্জীৰ ৰাস্তাটো বহুত বেছি স্পীড ব্ৰেকাৰ, মানে প্ৰায় 200-300 মিটাৰৰ মূৰে স্পীড ব্ৰেকাৰ। আৰু এয়া চাওক আহি পাই গ'লোঁ। আৰু স্পীড ব্ৰেকাৰকেইটা মানে এনেকুৱা বহুত দীঘলীয়াকৈ আছে, উৰি যায়, মানে গাড়ীখন শ্ল' নকৰোঁ ভাবিলোঁ, নকৰিলে পূৰা উৰি যায়। আমাৰ মানে আজি কোনো ডেষ্টিনেশ্যন নাছিল, আৰু হঠাৎ মনটোৱে ক'লে যে চেৰাপুঞ্জী যাওঁ, এতিয়া আমি আহি পালোহি। এইফালে এইটো এটা চেল্ফি পইণ্ট হয়, চবে চেল্ফি উঠাত বিজি। আৰু এইফালে কি কৰিব পাৰি, এইটো জিপ লাইনিং। foreveradventureTour.com ইয়াত জিপ লাইনিং কৰায়, আৰু আপোনালোকে যদি উচ্চতাক ভয় কৰে, আৰু ইয়াত আহি যাওক জিপ লাইনিং কৰিবলৈ। এতিয়া আমি জিপ লাইনিং কৰোঁ নে নকৰোঁ ভাবি আছোঁ, মানে দামটোৰ কাৰণে ভাবি আছোঁ একচুৱেলি কি কৰোঁ। আৰু এইটো হৈছে টিকেট কাউণ্টাৰ, ইয়াত জিপ লাইনিং কৰিবৰ বাবে টিকেট কাটিব লাগে, আৰু আমিও আহিছোঁ আৰু টিকেট কাটিবৰ কাৰণে। টিকেট কটাৰ পিছত ইয়াত চহী কৰিব লাগে, আৰু চহী কৰাৰ আগত ইয়াত টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে, সকলোবোৰ ভালকৈ পঢ়ি ল'ব। টাৰ্মছ এণ্ড কণ্ডিশ্যনত কি লিখা আছে আৰু ভালকৈ পঢ়ি নাচালোঁ, আৰু ভগৱানক চিন্তা কৰি চহী কৰি দিলোঁ, যি হয় দেখা যাব। আৰু সেইটো হৈছোঁ মই, তাত পূৰা ৰেডি হৈ আছোঁ যাবৰ কাৰণে, মনটো আগত গুচি গ'ল, আৰু তাৰপিছত মই এইটো ৰেডি হৈ আছোঁ। ইয়াত কেমেৰা একো নিব নিদিয়ে, একো এলাউ নাই মানে নিবৰ কাৰণে। মানুহজনে কি কৰিব লাগে নালাগে সকলোখিনি ভালকৈ বুজাই দিয়ে, তেওঁৰ মতে আপোনালোকে কৰিলেই হ'ল, একো ভয় কৰিবলগীয়া কথা নাই। জাষ্ট কেতিয়াবা কৰিলে তেওঁৰ মতে সকলোখিনি কৰিলেই হৈ গ'ল।
জিপ লাইনিং কৰি আহিলোঁ একো ফিলে নহ'ল মানে ভয় চয় একো নালাগিল আৰু কিছুমানে বহুত ভয় খাইছে আৰু মনটো কেনেকুৱা লাগিল এক্সপিৰিয়েঞ্চ বঢ়িয়া এই ওপৰতো কৰিব পৰা হ'লে বেছি ভাল লাগিলেহেঁতেন ন তাৰপৰা এতিয়া গ'ল আৰু 500 টকা দিয়ে আৰু একো নাই লাইফত এটা এক্সপিৰিয়েঞ্চ ল'লোঁ এতিয়া আমি গৈ আছোঁ চেৰাপুঞ্জীলৈ 7 ষ্টাৰ ৱাটাৰফল ফাৰ্ষ্ট টাইম আৰু আপোনালোকে চাগে গৈছে বহুতে আৰু আমি জিপ লাইনিং কৰা জেগাৰ পৰা বহুত দূৰ আহি পালোহি এতিয়াহে মানে চেৰাপুঞ্জীৰ ভাইবটো পাইছোঁ মানে একদম পূৰা ডাৱৰ হৈ আছে বহুত মজা লাগিছে আৰু ইয়াত ৱাও ডাৱৰ চাওক না কিমান ডাৱৰ ভালকৈ একো দেখাই পোৱা নাই কিন্তু ইয়াত ইমান ডাৱৰ নেদেখিব পাৰে আপোনালোকে কেমেৰাত কিন্তু বহুত ডাৱৰ হৈ আছে ইয়াত একদম বঢ়িয়া লাগিছে আমি আহি পালোহি 7 ষ্টাৰ ৱাটাৰফল আৰু আহি ইয়াত বাইক পাৰ্কিং কৰিলোঁ পাৰ্কিং ফিজ বাইকৰ 10 টকা লয় আৰু একো খোৱা নাই বহুত বেছি ভোক লাগি আছে মানে আপুনি ৰাতিপুৱা যি খাম বুলি ভাবিছিলোঁ খাবলৈ নোৱাৰিলোঁ মানে পেটত নগ'লে একো এতিয়া আমি পেকিং লৈ আহিছিলোঁ এতিয়া খাম আৰু কোনোবা এটা জেগাত বহি এইফালে এটা ঝৰ্ণা নে নদী কি হয় নাজানো বৈ গৈছে ইয়াতে অলপ মুখখন ধুই লওঁ মুখখন গোটেই কোলা হৈ গৈছে মানে আমি আনিছিলোঁ খানা এতিয়া খাম আৰু ইয়াৰ লোকেশ্যন চাওক খানা খোৱাৰ লোকেশ্যন ইমান ধুনীয়া জেগা চাগে লাইফত ফাৰ্ষ্ট খানা খাইছোঁ কেনেকুৱা লাগিছে মনটো জুই আমি খোৱা বোৱা কৰিলোঁ খোৱা বোৱা কৰি এতিয়া তাত অলপ ৰেষ্ট লৈ এতিয়া মই আছোঁ 7 ষ্টাৰ ৱাটাৰফলত কিন্তু বেক চাইডে একো ৱাটাৰফলত দেখি পোৱা নাই ডাৱৰৰ কাৰণে পূৰা ডাৱৰ হৈ আছে মানে চাওক একো দেখাই নাপায় কিবা দেখা পাইছে একো নাপায় অলপ দূৰ গ'লে মোৰ হাতটো নেদেখা হৈ যাব অনলি ডাৱৰ মানে 7 ষ্টাৰ ৱাটাৰফলটো দেখিবৰ কাৰণে লাগ লাগে একচুৱেলি কিন্তু মোৰ চাগে লাকটো নাই দেখি নাপালোঁ আকৌ কেতিয়াবা আহিম চাম আৰু লাকটো ইমানো বেয়া নহয় মানে বহুত সময় ৰখিলোঁ 10 মিনিট 15 মিনিটমান ৰখিলোঁ কিন্তু ডাৱৰবোৰ আঁতৰি গ'ল অথনিৰ পৰা আমি অহা প্ৰায় এঘণ্টা পাৰ হৈ গ'ল তেতিয়ালৈকে ডাৱৰ আছিলে তেতিয়াৰ পৰা কিন্তু এতিয়া ডাৱৰ নাইকিয়া হৈ গ'ল আৰু যেনে তেনে ৱাটাৰফলটো দেখা পাইছোঁ মানে ইয়াৰ পৰা এয়াই হৈছে চেৰাপুঞ্জীৰ বিখ্যাত 7 ষ্টাৰ ৱাটাৰফল গোটেইকেইটা ৱাটাৰফল ভালকৈ দেখি পোৱাই নাই ডাৱৰ একেবাৰে আঁতৰি যোৱাগৈ নাই তথাপিও দেখিছোঁ অলপ চলপ আৰু পানীও যিহেতু কম আছে কাৰণ এতিয়া বাৰিষা ভালদৰে হোৱা নাই আৰু পানীও কম এনেকৈ অলপ দেখিলোঁ আৰু যেনে তেনে আমি চেৰাপুঞ্জীৰ পৰা আহিলোঁ আৰু আহি বেলেগ এটা ডেষ্টিনেশ্যন মানে বেলেগ এটা জেগা গৈ আছোঁ সৰু জেগা ইমান হেৰি নহয় ফেমাছ নহয় বেছি কিবা কেভ গাৰ্ডেন নে কিবা তেনেকুৱা নামটো আৰু আহি ইয়াত মানে অকণমান ৰখিলোঁ ইয়াৰ এইফালে ৰাস্তাটো বহুত বেছি ধুনীয়া একদম কিমান ধুনীয়া পৰিৱেশটো চাওক না একদম ব'লা মনটো ব'লা আগত যোৱা এতিয়া সময় হৈছে 2:30 মানে 2:30 বাজি অলপ পাৰ হৈছে আমি কিমান সময় ক'ত কেনেকৈ যাওঁ একো প্লেনেই নাই মানে আজি উল্টা ঘূৰি ফুৰিছোঁ এতিয়া এইফালে গৈ আছোঁ কিন্তু আমি যিটো কিবা গাৰ্ডেন অফ কেভছ বুলি যাম বুলি কৈছিলোঁ সেইফালে এইটো ৰাস্তা হয়নে নহয় একো নাজানো গৈ আছোঁ মুঠতে একো চোৱা নাই গুগল মেপ কিবাকিবি এইবোৰ একো ভালকৈ চোৱা নাই এনেই গৈ আছোঁ আৰু বিন্দাছ চাওঁ ক'ত পাওঁগৈ একো নাজানো আৰু কিন্তু যি নহওক শ্বিলঙত ঘূৰি মজা লাগে বাইক চলাই মজা লাগে একদম পৰিৱেশটো ধুনীয়া তাতে ৰাস্তা ধুনীয়া ভিৰ বেছি নাথাকে আৰু ইয়াৰ পৰিৱেশবোৰ চাওকচোন কিমান ধুনীয়া পাহাৰ জংঘল এজন বাইক লাভাৰ মানে বাইক চলাই ভাল পোৱা এজন ল'ৰাক বা ৰাইডাৰক বা যিয়ে নহওক কিয় আপুনি কি লাগে আৰু ইয়াতকৈ এইফালে চাওক বাওঁফালে কিমান ধুনীয়া ডাঙৰ পাহাৰ এইফালে সোঁ চাইডেও পাহাৰ চবফালে পাহাৰ আৰু তাৰ মাজে মাজে সৰু ঠেক ৰাস্তা একা বেকা ৰাস্তা আমি গৈ আছোঁ আৰু দুটাই এই গৈ এতিয়া ক'ত পাম ভগৱান জানে আপোনালোকে চাই থাকক আৰু এই মনটো এইফালে সোমাই গৈছে আৰু তাৰ পিছে ময়ো সোমাই গৈছোঁ কি জেগা এইটো নাজানো কিন্তু ৰাস্তা চাওক কি ৰাস্তা বাপৰে ডেঞ্জাৰ ৰাস্তা দেখোন এইটো हे प्रभु हे हरि राम कृष्ण जगन्नाथ प्रेमानंद ये क्या हुआ तालाब में पानी आ गया गमछा भी खुल गया मैं
মাই গড কি ৰাস্তা বাপৰে ডেঞ্জাৰ ৰাস্তা দেই মনটোহে জানে আৰু ক'ত লৈ আহিলে মোক তাৰ পাছে পাছে জাষ্ট আহি আছোঁ আৰু ফাইনেলি অলপ ভাল ৰাস্তা পালোঁ মানে খোলা বোমাটো কমিল আৰু এইটো বেয়া ৰাস্তাই তথাপি ভাল তাতকৈ অথনি বম খোলা বোমা পূৰা খোলা বোমা এতিয়া অলপ প্লেইন ৰাস্তা পালোঁ আৰু মই মনটোৰ পাছে পাছে জাষ্ট আহি আছোঁ আৰু সি ক'ত লৈ গৈ আছে সি জানে এইফালে কি বা আছে কি আছে কি নাই একো নাজানো আহি আছোঁ আৰু পিছে এটা সৰু ৱাটাৰফলো পালোঁ এইটো ৱাটাৰফল নে কি নাজানো পূৰা পানী বৈ আছে একো নাই শ্লিপাৰী হৈ আছে অলপ কিন্তু একো নাই বিন্দাছ গৈ আছোঁ আৰু আমি এটা জেগাত আহি পালোঁ জেগাটো কি জেগা নাজানো মনটোৱে সোমালে সেইটো কাৰণে ময়ে সোমাই দিলোঁ কিন্তু যি নহওক আহি জেগাটো মানে ঠাইটো বহুত ধুনীয়া লাগিছে কিবা পাৰ্কে হয় নে কিয়ে হয় ভিতৰত এতিয়া সোমাই চাম সোমাম নে নোসোমাই ঠিক নাই যদি ধুনীয়া হয় সোমাম কিন্তু ইয়াৰ চাৰিকাষৰ ভিউটো চাওক ৱাও একচুৱেলি শ্বিলঙত ঘূৰিবৰ কাৰণে কোনো ডেষ্টিনেশ্যন নালাগে মানে কোনো আমাৰ লক্ষ্য বা কিবা এটা জেগা নালাগে ইয়াৰ সকলোবোৰ জেগা ইমানেই ধুনীয়া য'তে যাওক সেইটো এটা ডেষ্টিনেশ্যন আৰু এইবোৰ চাওক কিমান ধুনীয়া পৰিৱেশ আৰু ইয়াৰ পৰিৱেশটো মানে ইমানেই মজা আমি জংঘলে য'তে ত'তে সোমাই আহিছোঁ আৰু এই দুটা চাওক গছৰ ওপৰত উঠি কি কৰি আছে মানে এইজোপা হৈছে লিচু গছ লিচু পাৰি আছে আৰু এইবোৰ চাওক লিচু কিমান পৰি আছে কিন্তু লিচু বুলি ভাবিছে নেকি নহয় লিচু এইকেইটা কি নগা টেঙা বুলি কয় আৰু সিহঁতি লিচু বুলি ভাবি পাৰিব আহিলে এতিয়া বহি আছে এনে বেকাৰকৈ আৰু এতিয়া আমি আছোঁ পুলিচ বজাৰ শ্বিলঙৰ পুলিচ বজাৰ নাম শুনি থাকোঁ পুলিচ বজাৰলৈ আহিলোঁ বহুত ভিৰ মানে আমাৰ গুৱাহাটীৰ ফেঞ্চিৰ নিচিনা আৰু চাওঁ ইয়াত কি কিনো পায় কিবা কিনিব পাৰোঁ নিকিনিব পাৰোঁ জাষ্ট সোমালোঁ আৰু এতিয়া মই আহি পালোহি ৰুমত আৰু সময় হৈ গ'ল এয়া 9:23 হ'ল মানে আমি য'ত যাম বুলি ভাবিছিলোঁ যেনেকৈ ভিডিঅ'টো বনাম ভাবিছিলোঁ তেনেকৈ একো নহ'ল আপোনালোকক যে কৈছিলোঁ কেভ এটাত যাম মানে সেইটো হৈছে গাৰ্ডেন অফ কেভছ মানে আপোনাৰ তাত বহুতকেইটা কেভ আছে আৰু তাত যাম বুলি ভাবিছিলোঁ কিন্তু যোৱা নহ'ল আৰু আমি শ্বিলং পুলিচ বজাৰত সোমালোঁ তাতে বহুত সময় গুচি গ'ল তাত সোমাই মই একো নিকিনিলোঁ আৰু ট্ৰাইক পেণ্ট এটা কিনিলোঁ জাষ্ট আৰু খোৱা বোৱা কৰিলোঁ এতিয়া তাৰপিছত বৰা পানী পাৰ হৈ পূৰা বৰষুণ পালোঁ মানে এইবোৰ সেইটো মোৰ মানে ৱাটাৰপ্ৰুফ টাইপ হয় সেইটো কাৰণে একো হোৱা নাই ইমান কিন্তু পূৰা তিতি গ'লোঁ বহুত ডাঙৰ বৰষুণ বিজুলী ঢেৰেকণি তেনেকৈ লাহে লাহে বাইক চলাই আহি থাকিলোঁ আৰু ভিডিঅ'টো ইমানেই আছিলে ইমান ভাল নাপাবও পাৰে কাৰণ যেনেকৈ বনাম ভাবিছিলোঁ তেনেকুৱা একো কণ্টেণ্ট নহ'লে কিন্তু যি হ'লেও যেনেকৈ বনাইছোঁ আপোনালোকে যদি ইয়ালৈকে ভিডিঅ'টো চাইছে আৰু যদি অলপ হ'লেও ভাল পাইছে এটা লাইক কৰি দিব গাইছ আৰু নেক্সট ভিডিঅ' অহালৈকে বাই বাই টাটা